লৈ যাম বাকি টমটম লৈ আহিছো চাওক সব বহি আছে ইয়াতে তো আমি চাৰিআলি পাইছোহি তো কিবা অলপ বজাৰ কৰিবলগীয়া আছে তোমালোক কলৈ যোৱা কলৈ যাবা পিকনিক যাবা তো আমি এতিয়া কটকগুৰি গৈ আছো দেই কটকগুৰি প্ৰথমবাৰ আহিছোঁ তো চাই থাকিব সহযোগ কৰি থাকিব কি হয় কি নহয় ইমানখিনি বাৰু দেখাম এতিয়া আমি পাইছোঁ ৰূপহীতলি গৈ আছোঁ কটকগুৰিলৈ বেছি সময় নাই আৰু পাম এতিয়া চাওক আপোনালোকে কি ধুনীয়া ভাল খবৰ আৰু স্প্ৰাইট এটা সলনি কি খবৰ তো আমি ৰূপহীতলি পাইছোহি লোকেশ্যনটো বহুত বেছি ভাল লাগিছে দেই এয়া চাওক ধান মাঘৰ বিহু পালেহে যিহেতু মই প্ৰথমবাৰ আহিছোঁ হা বহুত বেছি ভাল লাগি আছে মই ফাৰ্ষ্ট টাইম আহিছোঁ ভাল লাগিছে এনেকৈ আহি পোৱা নাই মেলা হয় হেনো খাই লোৱা মেলা হয় বহুত বেছি ভাল লাগিছে চাওক না কেনেকুৱা লাগিছে পোৱালিকেইটাও আহিছে পোৱালিকেইটা দুষ্ট নাই কৰা বাৰু অকণমান পিছত কৰিব হয় তো আমি পাই গ'লোহি কটকগুৰি সোনুহঁতৰ ঘৰ কাছত আহা সোনু তুমি আগত আহা তুমি কাছত আহা তো আমি পাই গ'লোহি নামিছোঁ এতিয়া চাওক মই ইয়ালৈ যিহেতু প্ৰথমবাৰ আহিছোঁ ভালেই লাগিছে গাঁৱৰ পৰিৱেশে ব্লগ বনাই আছে ইয়াত তুলিকা পোৱালি এইফালে হিমাক্ষী পোৱালি তো বাকী আমি দেখাই আছোঁ আৰু কিমানখিনি দেখাব পাৰোঁ চাই থাকিব খানা একো আয়োজন হোৱা নাই কাৰণেহে উপনিচ আছে চলি আছে দেই কিটা টিকলা চোৱা পথাৰৰ মাজত খানা খাই কেনেকুৱা লাগে আপোনালোকক দেখাই থাকিম চাই থাকিব বেক টু মাই চেনেল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ভায়লিনৰ অন্যতম ভিডিঅ'লৈ তো আজি আমাৰ খানা আছে খানাৰ কাৰণে আমি লোকেশ্যনটো মই অলৰেডি দেখাইছোঁ ক'ৰ পৰা কেনেকৈ আহিছোঁ তো ফাইনেলি আমি জেগা পাই গৈছোঁ খানা আমি আজি পথাৰত খাম তো বহুত বছৰ হ'ল পথাৰত খানা নোখোৱা তো আজি বহুত বছৰৰ মূৰত মানে পথাৰত খানা খাম তো বহুত বেছি ভাল লাগি আছে মনটো আৰু লগৰ কেইজনীৰ লগত আৰু কেইজনীমান আহিব থাকি গ'ল বাৰু সিহঁতক মিছ কৰিছোঁ বিশেষকৈ সংগীতাক মিছ কৰিছোঁ বাকী আৰু খানা আয়োজন বৰ্তমান হোৱা নাই এতিয়ালৈকে বাকী মই জাষ্ট এনেই পৰিৱেশটো দেখাইছোঁ পথাৰৰ পৰিৱেশ চাওক সৰিয়হ পূৰা ফুলি আছে এনেও এতিয়া সৰিয়হৰ বতৰ মানে সৰিয়হ ফুলাৰ বতৰ ন সৰিয়হৰ মাজত ৰিলচ বনাই বহুত বেছি ভাল লাগে তো আজি ৰিলচ বনাম বুলি ভাবি আছোঁ তো চাই থাকিব সহযোগ কৰি থাকিব মোৰ ভিডিঅ'বোৰ চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকী আপোনালোকে এনেকৈ মৰম আৰু সহযোগিতা আগবঢ়াই থাকিব যাতে মই নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনি থাকিব পাৰোঁ তো আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ নটিফিকেশ্যন কিন্তু বহি আছে আমাৰ জ্যোতিস্মিতা পৰা চালাঠৰ কাৰণে বস্তু একদম ৰেডি কৰি আছে দেই এয়া হিমাক্ষীহঁতে চাহ বনাই আনিছে গাখীৰ চাহ আৰু নাস্তাটো চাওক এয়া বৰ্ণালীয়ে লৈ আছে নাস্তা বিস্কুট এয়া তুলিকাহঁতে কণী গচাই আছে লোকেল চিকেন বনাব দেই জ্যোতিস্মিতাই আমি চিকেন কাৰী বনাব এয়া চাওক আলু কাটি থৈছে এইফালে মাংস এইফালে পিঁয়াজ কাটি আছে এইফালে মছলা এইফালে কেৰাহী বহাই দিছে জুই জ্বলাই দিছে কেৰাহী গৰম হৈ গ'ল অলৰেডি তেল ঢালিব এতিয়া জ্যোতিস্মিতাই কাৰণে পূৰা ৰেডি কৰি আছে এওঁৰা পূৰা ফোনত ব্যস্ত এয়া চাওক আমি বগৰী খাওঁ এতিয়া মাক্সিহঁতে বনাই কৰি লৈ আহিছে হাই এয়া ব্লগ বনাই আছে
এফালে তুলিকাই মনে মনে খাই আছে বগৰী খাম কোনে বনাইছে বৰ্ণালীয়ে বনাইছে দেই পথাৰত বহি আমি এতিয়া বগৰী খাই আছো এয়া চাওক সৰিয়হৰ ফুলৰ মাজত আমি ফটো উঠি আছো বৰ্তমান হিমাক্ষীয়ে চেলফি উঠি আছে তো বহুত বেছি ভাল লাগিছে পৰিৱেশটো তো আপোনালোকে কেনেকুৱা লাগিছে ক'ব সৰিয়হৰ মাজত সকলোৱে ফটো উঠি আছে মোৰো মন গৈছে চ' ময়ো এবাৰ উঠিম বুলি ভাবি আছোঁ তো বাকীখিনি দেখা থাকিম আপোনালোকে সৰিয়হৰ মাজত ফটো উঠিবৰ কাৰণে মই চাদৰ মেখেলা পিন্ধি লৈছোঁ দেই ৰাইজ ফটো চটো উঠি ৰিলচ চিলচ বনাই গৈ লৈ এতিয়া এয়া খাদ্য বাঢ়িছে আৰু পোলাও এয়া প্ৰিয়ংকাই বাঢ়ি আছে স্মিতা খাইছা আমাক খাই বৈ হৈ গ'ল এতিয়া চবেই ডান্স কৰে বোলে চ' ডান্স কৰি আছে চবেই ময়ো অকণ নাচি দিলোঁ বাৰু চবৰ লগতে লগ পাই এতিয়া আমি ঘৰা ঘৰি যাওঁ ভাগৰ লাগিছে তো মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাকী চাই থাকিব কেনেকুৱা পালে জনাব ছাবস্ক্ৰাইব কৰি দিবা মাহীক মৰম দিবা উমাটা দি দিয়া বাকী এতিয়া ঘৰলৈ আহি আছোঁ চুনুৰ হাজবেণ্ডে আমাক কাৰলৈ থ'বলৈ আহিছে মানে সময় বহুত দেৰি হৈ গ'ল ন সেইটো কাৰণে থ'বলৈ আহিছে গাড়ী চাড়ী পুৰা অকণ অসুবিধা তো আমি ফাইনেলি মই ঘৰ পাই গ'লোহি